যিমানে দামী নহওক মদটো একদম কম দামী কিন্তু তথাপি ভাল লাগে নতুন এটা কিবা বস্তু আহিলে নতুনতাৰ প্ৰতি সকলোৰে আগ্ৰহ চাওক কি গ্লেজিং মাৰি আছে দেখিছা কাই ক'ব এইটো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো খবৰ ফাটাফাটি এই দিৱালী বুলি এটা মোবাইল অৰ্ডাৰ দিলোঁ মন নহয় বিউটিৰ কাৰণে মোবাইল এটা অৰ্ডাৰ দিছোঁ গতিকে মোবাইলটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ ডেলিভাৰী বয় আহিছে গতিকে কিবা বোলে চাবোন পায় কিবা বোলে চাৰ্ফ পায় সেইকাৰণে ডেলিভাৰী বয়কে একদম অন স্পট সিয়াৰ চকুৰ আগতে মই মোবাইলটো মানে সিয়াক নিজে খুলিব দিলোঁ নহ'লেবা আৰু পিছত আমি আহি খুলিম কিবা চাবোনৰ কেছ পাম চাবোন পাম চাৰ্ফ পাম কিবা বিস্কুট পাম গতিকে সেইকাৰণে সিয়াকে মই চাবা দিছোঁ খুলি কেনে চাবা দিছোঁ গতিকে অন স্পটত সি বস্তুটো খুলিছে দেখিছে দেখাৰ পিছতহে সকলো বস্তু মই চাইছোঁ চাৰ্জাৰ টাৰ্জাৰ চব আছে ইফালে চব অ'কে আছে তাৰ পিছতহে মই মানে ইয়াক মানে পে'মেণ্ট কৰিছোঁ পে'মেণ্ট কৰাৰ পিছত আৰু কোনোতো ভেজাল নাই হেল্ল' গাইছ এতিয়া ঘৰত যাব ওলাইছোঁ আৰু মোবাইলটো অৰ্ডাৰ দিয়া তাই গম পায় কিন্তু আজি যে আহিব গম নাপায় এনেই 2-1 দিনৰ ভিতৰত অহাৰ কথা আছিল এতিয়া তাইৰ কি ৰিয়েকশ্যন মই আজিও অহা নাই বুলি ক'ম যাই কেনে আৰু বস্তুটো দিম আৰু কেনেকুৱা ৰিয়েকশ্যন ঘৰত যায়হে আপোনালোকক দেখাব পাৰিম গতিকে ঘৰত যাওঁ আৰু ৰিয়েকশ্যনটো আপোনালোকে নিজে গম পাব মই ভিডিঅ' কৰি থাকিম আৰু প্লাছ কালি আহা বুলি ক'ম যে কালি আহিব আজি আৰু নাহে তেনেহ'লে বলক ৰিয়েকশ্যনটো চাই যাওঁ তোৰ কাৰণে মোবাইল আহি গেছে ये रहा तुम्हारा मोबाइल क्या लुका ऐसा ये है तुम्हारा मोबाइल चलो ले लो ये रहा तुम्हारा मोबाइल चलो अभी ले लो अनबॉक्सिंग करना पड़ेगा चलो देखो हेलो दोस्तों इतना आमी বস্তুটো আনবক্সিং কৰিম ये रहा हम लोग का 9i5G এনেওতো আপুনি আপোনালোকক দোকানত দেখাইছোঁ আহিও এৰ হাতত দিছোঁ মোবাইলটো কিন্তু এতিয়ালৈকে আনবক্সিং কৰা নাই গতিকে ৰিয়েলমিৰ প্ৰতিটো মোবাইলৰ কভাৰে হালধীয়াকৈ থাকে আৰু 5G মোবাইল অহা নাছিল গতিকে 5G মোবাইল আমাৰ ঘৰত আহি পাল ইতিমধ্যে মোৰটো 4G 4-5 বছৰ হ'ল লোৱা তো এটা এটাকৈ আমি খোলোঁ কভাৰখন ছাইড কৰি দিলোঁ এইখন হ'ল পুষ্টি মানে মেনু মানে কিবা পেপাৰ ফ্লিপকাৰ্টৰ পৰা আহিছে এতিয়া প্ৰাইচটো লেখা আছে চাওক 13,028 টকা এতিয়া মানুহে প্ৰাইচটো লাষ্টত দেখুৱায় মই আপোনালোকক ফাৰ্ষ্টত দেখুৱাই আছোঁ তাড়াতাড়ি আনবক্সিং কৰোঁ টাইম নাই আজিকালি মানুহৰ কাৰো টাইম নাই তাৰমানে ইখনৰ ভিতৰত কি আছে কভাৰ চভাৰ আছে তাড়াতাড়ি হলো না হলো কি আছে ভাই অ' ভাই কি আছে হলো এইটো হ'ল মোবাইলৰ কভাৰ মই কিনাতো ময়ো পাইছিলোঁ কভাৰটো মানে এইটো হেৰিৰ পৰা আহে কোম্পানীৰ পৰা আহে তো इसको रख देते हैं या इधर तो ये रहा पिन कान खसरा नाक खसरा पिन মোবাইলৰ চিম টিম ওলাই এইটো সকলোৱে জানে চবৰ মোবাইলতে আহে আৰু হ'ল হেণ্ডছেটটো মই পিছত দেখুৱাম তাৰপিছত হেণ্ডছেটৰ পিছত কি আছে এইটো হ'ল চাৰ্জাৰ এইটো হ'ল ৰিয়েলমি চাৰ্জাৰ পাৱাৰ ছাপ্লাই ইউনিট মডেল আৰু এইডাল হ'ল অৰিজিনেল কেবল এইডাল অৰিজিনেল কেবল চলো মোবাইল को देखते हैं ये रहा মোবাইল প্লাষ্টিকৰ ভিতৰত বঢ়িয়াকৈ আছে নতুন মোবাইলৰ কিবা এটা মানে হেৰিয়ে ভাল লাগে ন একচুৱেলি যিমানে দামী নহওক মদটো একদম কম দামী কিন্তু তথাপি ভাল লাগে নতুন এটা কিবা বস্তু আহিলে নতুনতাৰ প্ৰতি সকলোৰে আগ্ৰহ গতিকে প্লাষ্টিক কভাৰত থাকে এইটো মোবাইলটো উল্টাকৈ দেখাইছোঁ চিধাকৈ দেখাই আছোঁ চাওক কি গ্লেজিং মাৰি আছে দেখিছা কাই ক'ব এইটো 13,000 টকা দামী মোবাইল এনেকুৱা লাগে 20-25 হাজাৰমান লৈছে পূৰা আইফোন মডেলৰ বঢ়িয়া ৰিয়েলমি ভাল ডিজাইন দিছে কিন্তু মোবাইলটো এতিয়া অন কৰে আপোনালোকক দেখাই আছোঁ অন হৈ আছে ৰিয়েলমি ভাই ৰিয়েলমি 4GB ৰেম 64GB ৰম প্ৰচেছৰ হ'ল আপোনাৰ মিডিয়াটক না কি ডাইমেনচিটি 810 5G মোবাইল অক্টাকোৰ 2.4 GHz না কি আৰু কেমেৰা আছে আপোনাৰ পিছফালে কেমেৰা আছে 50-2 ট্ৰিপল কেমেৰা আছে লগতে 6.6 ডিছপ্লেখন
5G 4G 2G 3G এগুলাতো সবৰ মোবাইলতে কৰে আৰু ডিজাইনটো কি জানানা লেজাৰ লাইট ডিজাইন মানে ডিজাইনটো লেজাৰ লাইট ডিজাইন আৰু বেটাৰীটো 5000 থাকেই আজিকালি সব মোবাইলৰ আৰু 90 জিগাছ আল্ট্ৰা স্মুথ ডিসপ্লে আল্ট্ৰা স্মুথ এতে কি লেখা আছে হেল্ল এইটো ক্লিক কৰি দিলো তাৰপিছত কি আছে সিলেক্ট ল্যাঙ্গুৱেজ যিকোনো নতুন মোবাইলৰ আগতে সেটিংখিনি কৰি ল'ব লাগে গতিকে সেটিংখিনি ফটাফট কৰি লওঁ তাৰপিছত অন কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ ইয়েস মোবাইলটো ইতিমধ্যে অন হৈ গৈছে তো এইটোৱে হ'ল মোবাইল 1 জানুৱাৰী এইটো এইগিলা সব পিছত ঠিক কৰিম ইমান স্মুথ মোবাইলটো বাপ্পা এনেকুৱা স্মুথ মোবাইল মতো পাত্তা নাপায় মতো 15000 লৈছিল তেতিয়াতে আৰু কিবা কিবি দিছে অলৰেডি তো গতিকে এয়ে আছিল আমাৰ 5G আমাৰ পৰিয়ালত 5G মোবাইল নাইয়ে মিছা নকওঁ সঁচা কথা যিটো মানে সঁচাই 5G মোবাইল নাছিলে এইটো আমাৰ পৰিয়ালত 5G মোবাইল প্ৰথম 5G মোবাইল আহিছে গতিকে দেৱালীত আমাৰ বহুতে এটা সুখবৰ আমাৰ 5G মোবাইল আহি গৈছে যদিও কম দামী কিন্তু সুখ ইটোতে সুখ মানে ভাল লাগিছে গতিকে এয়ে আছিল মোবাইলটোৰ আৰু কিবা কিবি ভিডিঅ' আহি থাকিব গোটেই ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক আজিৰ কাৰণে এৰো